কৃষি সামগ্ৰী ব্যৱসায়ৰ প্ৰশিক্ষণ শিবিৰ মুকলি। চাপৰৰ ৰঙামাটি শৰৎচন্দ্ৰ সিংহৰ কৃষি মহাবিদ্যালয়ত বিজ্ঞান কেন্দ্ৰত এই শিবিৰ মুকলি। কৃষকৰ সুবিধাৰ বাবে এই প্ৰশিক্ষণ শিবিৰ মুকলি। এতিয়া শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত ধুবুৰী জিলাৰ কৃষি সামগ্ৰী ব্যৱসায়ীসকলৰ ১৫ দিনীয়া এটা প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। এইটো প্ৰথম বেচ, ইয়াৰ পাছতো তেওঁলোকে কৰি থাকিব। আৰু এইটো আছে তেওঁলোকৰ কেনেকৈ কি হ'ব, কিমান পৰিমাণৰ কেনেকৈ সাৰ দিব লাগে বা অন্যান্য এই বিষয়ে যিটো নতুন আধুনিক যিখিনি জ্ঞানৰ প্ৰয়োজনীয়তা আছে মানুহক, সেই জ্ঞানখিনি তেওঁলোকে যাতে শিক্ষা হিচাপে আগবঢ়াব। এতিয়ালৈকে ২৫জন শিক্ষাৰ্থী এইবাৰ যোগদান কৰিছে আৰু ভাবিছোঁ আগলৈও এনেকৈ আগবাঢ়ি যাব আৰু ভৱিষ্যতে আৰু নতুন বেটছৰ আৰম্ভ কৰিব তেওঁলোকে বুলি জনাইছে। এইটো ১৫ দিনীয়া প্ৰগ্ৰেম। ২০ ছেপ্টেম্বৰ ২০২১ চনৰ ১৫ দিনীয়া এটা প্ৰশিক্ষণৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কৃষি সামগ্ৰী ব্যৱসায়ী যিমান আছে ধুবুৰী জিলাত এটা ২৫জনীয়া গোটৰ ১৫ দিনীয়া চাৰ্টিফিকেট কোৰ্চৰ আয়োজন কৰা হৈছে। এইটো আয়োজন কৰা হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ ধুবুৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু প্ৰশিক্ষণ আজি শুভাৰম্ভ কৰা হ'ল শৰৎচন্দ্ৰ সিংহ এগ্ৰিকালচাৰ কলেজৰ প্ৰেক্ষাগৃহতে আজি আৰম্ভ কৰা হৈছে। তেখেত আছিলে আৰম্ভণি কৰিছিলে শুভাৰম্ভ, কাৰণ অসমৰ বিভিন্ন জিলাত আজি একেদিনে আৰম্ভ কৰা হৈছে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ প্ৰসন্ন কুমাৰ পাঠক ডাঙৰীয়াই আজি শুভাৰম্ভ কৰিলে। যোৰহাটৰ প্ৰশিক্ষাৰ্থী ২৫জন। কিমান দিনলৈকে চলিব? ১৫ দিন চলিব। ঠিক আছে, আজি আৰম্ভ হৈছে। ঠিক আছে।